আজি ৰাতিপুৱা হাতী আহিছিল। হাতী মানে সদায় আহে হাতীটো, আজি বুলি কথা নহয়, কালি বুলি কথা নহয়, সদায় আহে। আমাৰ জেগাটো অলপ সমস্যাৰ জেগা, মানুহ চানুহ মাতিলেও নাহে, ফৰেষ্টৰে মাতিলেও নাহে, কিবা নাহে। ৰাতিপুৱা তাৰমানে 5:10 মোক খেদিছিল, খেদাটো মই পলাইছোঁ, পলাৰ পিছত চোতালত গৈছোঁ, ভাইটিও সোমাই আছিল, দেউতাও সোমাই আছিল। মই মাতছোঁ, সেইবিলাক দেউতা আৰু নাই, মাক এইফালে আছিল, দেউতাটো এইফালে ঘৰত। মই মাতছোঁ ফটাফট এই কিবা আহিছে, হাতী আহিছে, হাতী আহিছে, ফটাফট পলা। হাতীটো পলাইছে, দেউতাক মাতছোঁ, দেউতা আদা পৰা নাই, শুই আছিল চালপেৰাত থাকোঁতে খুচি দিছে, ঘৰটো ভাঙি দিছে। কেইটামান আছিলে হাতী? হাতী এটা। অঁ, আপোনাৰ দেউতা? মোৰ দেউতা হয় ইন্দ্ৰ বৰ্মন, আৰু মোৰ নাম ধনঞ্জয় বৰ্মন। অঁ, গছকি নিহত কৰিছে? অঁ, এইফালে খুচিছে, এতিয়া আগফালে কিবা বুকুত আৰু ভৰিত। ফৰেষ্টৰ মানুহ অহা নাই? ফৰেষ্টৰ অহা নাই। ক'ত ঘৰ এইটো? 2 নম্বৰ ৰাজঘৰ। ৰজাগড়ত ঘটনাটো হ'ল 2 নং ৰাজঘৰ। এই হাতীৰ জ্বালা যন্ত্ৰণাটো আমি বহুত বছৰ ধৰি ভুগি আছোঁ, আৰু ইয়াৰ মাজত বহুত মানুহ ক্ষতিপূৰণ হৈ আছে। কিন্তু আমি আজিলৈকে কোনো এটা চৰকাৰ ফালৰ পৰা কিবা এটা সুবিধা পোৱা নাই, টৰ্চৰ ক্ষেত্ৰতো পোৱা নাই, বা ডিউটিৰ ক্ষেত্ৰত কিবা এটা সুবিধা আমাক যে অলপ সহায় সহযোগ কৰিব, সেইটোতো পোৱা নাই। কেতিয়াবা ফৰেষ্টৰক আমি ফোন কৰি মাতলেও তাৰমানে নাহে আৰু। সেই অৱস্থাত আমাক বহুত গাঁৱত লাৰা লাঞ্চনা হৈ আছে, মানুহৰ ঘৰ দুৱাৰ ভাঙা চিঙা হৈ আছে, মানুহ ক্ষতি হৈ আছে। এইখিনি যাতে চৰকাৰে একদম তথ্যবধন লয় ভালদৰে, মই এইখিনি কৈ কামনা। হাতী কি আজি আহিছে নে সদায় আহে? হাতীটো সদায়, ইয়াৰ কোনো টাইম টেবুল নাই। কোনোবা দিন আহে, কোনোবা দিন নাহে, কোনোবা দিন অকস্মাত আহি যাব, ঘৰ দুৱাৰ ভাঙিব, আৰু যেতিয়া পাল আহে তেতিয়া অলপ গম পোৱা যায়, যেতিয়া এটাটো আহে তেতিয়া আমি গম নাপাওঁ। আৰু আজি কেইটা আহিছিলে? আজি এটাই আছিল। আৰু যিজন মানুহৰ ঘৰত আজি ক্ষতিপূৰণ হৈছে, এই ক্ষতিপূৰণ হোৱা মানুহজনৰ নামটো আপোনাৰ ইন্দ্ৰ বৰ্মন, আৰু তেওঁৰ ল'ৰাৰ নাম হ'ল ধনঞ্জয় বৰ্মন। তেওঁলোকৰ ঘৰ ভাঙি মাৰিছে? কেইটা ঘৰ ভাঙিছে? ঘৰটো এটাই ভাঙিছে, এটা ঘৰ আৰু জুপুৰি ঘৰ আছিল, একফালে ধান আছিল, একফালে এই বুঢ়াটো এই খাটত শুই আছিল, আৰু শুই থকা অৱস্থাত বেৰাটো ভাঙাৰ লগে লগে বুঢ়াটোক পাইছে, পোৱাৰ লগে লগে আগত বুঢ়াটোক খুচি দিছে, খুচি দিয়াৰ পিছত ধানটো চিত্ৰি বিক্ৰী কৰি তাৰপিছত গুচি গ'ল আৰু হাতীটো। ফৰেষ্টৰ মানুহ যোৱা নাই? ফৰেষ্টৰ মানুহ আহিছে পিছত 8টা বজাত আহিছে।